নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন ভিডিঅ'টো আগলৈকে চাই থাকক। মই কি কৰোঁ আজি। ঘৰৰ কাম চাম কৰি আজৰি এতিয়া ঘৰ চৰ মুচি কৰি আহিলোঁ। গা পা ধুলোঁ। গা ধুই আজি অহা দেৰি হৈছে, আহি ভাত বহাই দিছোঁহি। আজি ভিডিঅ'টোত মই কেইটামান বস্তু কৈ দিছিলোঁ আগতে, কৰিব পৰা নাই। কি বস্তু মই আপোনাক সকলোকে দেখুৱাইছোঁ, চাই থাককচোন ভিডিঅ'টো শেষলৈকে। ভাত পানী খাই কৰি আজৰি হৈ আহিছোঁ। মই কৈছিলোঁ যে আপোনালোকক বস্তু এটা দেখুৱাম। বস্তুটো আহকচোন দেখুৱাই দিওঁ, চাই থাককচোন। মই কৈছিলোঁ কি বস্তু দেখুৱাম, বস্তুটো দেখুৱালে সকলোৱে নাজানে যে এনেকুৱা ধৰণৰ বস্তুবিলাক, কিন্তু মই শিকিছিলোঁ। মই BA পাছ কৰাৰ পাছতে কি শিকিছিলোঁ, আপোনাৰ ফাৰ্ষ্ট যিটো বস্তু দেখুৱাব গৈছোঁ মই সেইটোৱে শিকিছিলোঁ। নিজে শিকিছিলোঁ, তাকো মোবাইলত চাই। কি হ'ল, মই তাৰপিছত আকৌ পঢ়াৰ মাজতে সোমাই গ'লোঁ। পঢ়া শেষ কৰিছিলোঁ, তাৰপিছত আকৌ পঢ়াত যেতিয়া লাগি গ'লোঁ। স্কুলৰ ষ্টুডেণ্ট থাকে, সিহঁতকো টাইম দিব লাগে, টিউশ্যন থাকে। তাৰ মাজতে মই শিকিছিলোঁ। দেখিছেনে, মই ঊলৰ কাম শিকিছিলোঁ। ঊল এইকেইটা ৰঙা, এয়া বগা, এনেকৈ মই ঊল আনি লৈছিলোঁ। ঊল মানে কুৰ্চা হয়। কুৰ্চাডাল মোৰ বৰ্তমান আপোনালোকক দেখুৱাব নোৱাৰিম। কুৰ্চাডাল মোৰ মাৰ ঘৰতে আছে। কুৰ্চাডাল আনিলে আপোনাক বনাই দেখুৱাম। মই অলপ বস্তু বনাইছিলোঁ তাত, তাৰপিছত আকৌ মই বনোৱা হোৱা নাই। এইখন দেখিছেনে, মই ভালকৈ নাজানো, যিমানখিনি পাৰোঁ শিকিছিলোঁ, তাকো মোবাইলৰ ইউটিউবত চাই এইখন দৰ্জাত লগোৱা মই এনেকৈ বনাইছিলোঁ। আধা বনোৱা হৈ আছে, আধা আছেই কৰিবলৈ। এনেকৈ চাওক, বস্তুটো সৰু মানে দীঘল, ইমানখিনি দীঘল হ'ব চাগে। বস্তুটো কুৰ্চা বুলি কয়। মিহিও আছে, প্লাষ্টিকৰো পায়, এনেকৈ মানে কি ষ্টীলৰো পায়। মোৰ আছিলে ষ্টীলৰ, মোৰডাল লোহাৰ, চৰি। তাৰপিছত মই কৰিছিলোঁ, হাতে কৰিব লাগে। ফাৰ্ষ্ট কৰিছিলোঁ এখন হেৰি মানে কি বুলি কয়, শৰাইত পাৰা এনেকৈ এখন বনাব লৈছিলোঁ, কিন্তু মই নাজানিছিলোঁ। ভুল হৈছে, ভুলে শুদ্ধই মই কেনেকুৱা হৈছিলোঁ আপোনাক সকলোকে দেখুৱাই আছোঁ। এতিয়া বহুতখিনি মই দেখুৱাম। ফাৰ্ষ্ট উঠিছিলোঁ বস্তুটো মানে কি হৈছে, এই বস্তুটো যিটো মানে উঠা যায়, এই যিবিলাক মানে ঊলবোৰ বহুত মিহি থাকে, এই বস্তুখিনি যেতিয়া আমি গোটা কৰা যায়, তাত বোলে ঢিলা কৰি দিব লাগিছিল। আৰু মই নাজানিছিলোঁ, যিহেতু মানে বহুত টানি যেতিয়া কৰিছিলোঁ, বস্তুটো খোজ খাই গ'ল। বিশেষকৈ এই মাজৰখিনি দিব গৈছিলোঁ, বেলেগ এটা ষ্টাইলটো দিব যাওঁতে সেইখিনিত বোলে মই কি কৰিব লাগিছিল, বহুত মানে ঢিলাকৈ কৰিব লাগিছিল, কিন্তু মই টানি কৰাৰ কাৰণে এই বস্তুটো খোজ খাই গ'ল। তাৰপিছত মই এনেকুৱা মানে পূৰা বেছি লাডু টাইপৰ নিচিনা হৈ থাকে। যিয়ে নহওক, কৰিছিলোঁ। মোৰ ফাৰ্ষ্ট ঊলৰ কাম এইখন। ছেকেণ্ড কৰিছিলোঁ সেইখন টেবুল ক্লথ আছে, মই পাৰি থৈছোঁ মই হাজবেণ্ডৰ ঘৰত। মই আপোনালোকক দেখুৱাম বাৰু। আৰু তাতে আৰু এখন আছিলে এনেকৈ দৰ্জাত দিয়া, ইয়াতে বনোৱা গৈছিলে। আৰু একে লাষ্টত আৰু এখন শৰাই হেৰি বনাইছিলোঁ। এইখন এতিয়া মানে এইখন কি হ'ল, মোৰ আধা বনোৱা হৈ আছে, আধা হ'ল, আধা নাই। এইখিনি কুৰ্চাডাল আনি মই এইখিনি কমপ্লিট কৰিম পাছৰ ভিডিঅ'টোত। যিমান পাৰোঁ পাছৰ ভিডিঅ'টোত এইখিনি ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিম বাৰু। এইয়া বুটাবিলাক এনেকৈ বনাইছিলোঁ। পাৰিছোঁনে আৰু ভাল হৈছেনে নাই সকলোৱে ক'বচোন বাৰু। এইটো বস্তুৱে দেখুৱাব বিচাৰিছিলোঁ। বহুতে নাজানে, বহুতেই জানে এইটো এনেকুৱা ধৰণৰ কামবিলাকত, কিন্তু মই বহুত ভাল পাওঁ। যেনে বোৱা কাম, তাৰপিছত এনেকুৱা ধৰণৰ কাম, মেচিনৰ কাম, এইবিলাক মানে বহুত ভাল পাওঁ। মই মেচিন চলাব নাজানো। দুদিনমান বহিছিলোঁ মেচিনটোৰ আগত, ভৰিটো আনিছিলোঁ
ভালকৈ শিকা নহ'ল। শিকা হ'লে নিশ্চয় পাৰিলোঁ হয়। আৰু মই ঊলৰ কামটো কৈছোঁ আপোনালোকক, মই ইউটিউব চাই শিকিছিলোঁ। 2 নে 3 দিনত মই শিকিছিলোঁ। হাতৰ পাক দিবলৈ কৰিবলৈ শিকিছিলোঁ। তাৰ পাছতে মই ঊলৰ কাম শিকাৰ পাছতে কি কৰিছিলোঁ, ঘৰত মা গামোচা লগাইছিলে, তাঁতশালত গামোচা লগাইছিলে। মই ফুল বাচিব শিকিলোঁ আৰু মই ফুল বাচিব এতিয়া পাৰা হৈ গ'লোঁ। মই যেতিয়া বিয়া হৈ আহিছিলোঁ, হাজবেণ্ডৰ ঘৰলৈ যিমান গামোচা আনিব লাগে মই নিজেই হাতে বৈ আনিছিলোঁ। মানে প্ৰথমতে নাজানিছিলোঁ যদি এতিয়া পাৰা হৈ গ'লোঁ। মই বেলেগ গামোচাৰ পৰা চাই মই শালত ব'ব পাৰিম, মানে ফুল বাচি দিব পাৰিম। কিন্তু বাকী মানে যিখিনি বেলেগ কাম সেইখিনি গোটেইখিনি নোৱাৰোঁ বাৰু। লগত মানুহ থাকিলে নিশ্চয় পাৰিম চাগে সেইখিনিও। কিন্তু মই শালত ফুল গুঠিবলৈ পাৰা হৈ গ'লোঁ। তাৰপাছত ঊলৰ কাম কৰিলোঁ। তাৰপাছত যিমানখিনি পাৰোঁ সৰু সুৰা কাম প্ৰতিটো কামতে মানে কৰি পাইছোঁ বুলি ক'ব পাৰি। এটা কাম কৰি পোৱা নাই, সেইটো হৈছে মাটি ৰুবলৈ গৈ পোৱা নাই বাৰু। সেইটো নিশ্চয় এদিন ট্ৰাই কৰিম বুলি ভাবি আছোঁ। কি হয়, ভিডিঅ'টো ইমান দীঘল নকৰোঁ, আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু জানেই মই ভিডিঅ'ৰ শেষত প্ৰতিদিনৰ দৰে কুৱেশ্যনসমূহ দি আহিছোঁ। যিহেতু কুৱেশ্যন দিম, সকলোৱে চাব আৰু মানে শেষলৈকে চাব আৰু কুৱেশ্যনসমূহ সম্পূৰ্ণ চাইনে নাচায় আপোনালোকে, বা কুৱেশ্যনখিনি সকলোৰে বাবে মানে উপকৃত হৈছেনে দিয়াৰ কাৰণে নে নাই হোৱা, সকলোৱে কমেণ্ট কৰি ক'লে ভাল হয়। আজিলৈ ইমানেই, চাই থাকক শেষলৈকে ভিডিঅ'টো। মোৰ যিহেতু কুৱেশ্যনখিনি দিমেই, চাই। আজিৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ। 2 নম্বৰ হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ হৈছে এণ্টাৰ্কটিকা। 3 নম্বৰ হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ ৰাছিয়া। 4 নম্বৰ বিশ্বৰ ভিতৰত আটাইতকৈ সৰু দেশ ভেটিকান চিটি। 5 নম্বৰ হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ। মহাসাগৰ হ'ব লাগিছিল, দেশ হৈ গ'ল। 6 নম্বৰ আটাইতকৈ দ মহাসাগৰ প্ৰশান্ত মহাসাগৰ। 7 নম্বৰ আটাইতকৈ দীঘল নদী নীল নদী। 8 নম্বৰ আটাইতকৈ বহল নদী আমাজন। 9 নম্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি ছাহাৰা। 10 নম্বৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট। আজিৰ ভিডিঅ'টো ইমানলৈ আছিলে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।